নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জামুগুৰিহাটৰ নৰোৱা থানত ৰাস হয়। এয়া নৰোৱা থান, এয়া আমি চাবলৈ আহিছোঁ। এয়া নৰোৱা থানৰ বাহিৰৰ পৰিৱেশ ৰাসৰ খুবেই ধুনীয়া লাগিছে পৰিৱেশটো। ভাবিলোঁ কি সোমোৱাৰ আগতে এবাৰ বাহিৰৰ পৰিৱেশটো চাই যাওঁ, কাৰণ ভিৰ বেছি হ'লে আকৌ সোমাই বা ওলাই অহাটো বহুতেই অসুবিধা হয়। কাৰণ বেলেগ মানুহো যিখিনি দৰ্শক বহি থাকে অসুবিধা পায়। সেইকাৰণে ভাবিলোঁ যোৱাৰ আগতে এবাৰ চাই যাওঁ। ইয়াত কিছুমানে ভিডিঅ' উঠাই আছে, ভিডিঅ' কৰি আছে, ফটো উঠাই আছে, চাই আছে। এয়া মোৰ লগত বৌ এগৰাকী আহিছে। যে কি নহওক, এতিয়া আমি ভিতৰলৈ যাওঁ। বৌগৰাকীয়ে কৈছে যে ভিতৰলৈ সোমোৱাৰ আগতে মাইনাজনী আৰু আমাৰ কাৰণেও, কাৰণ বহি থাকিলে কিবা এটা খাই থাকোঁ লাগে। গতিকে ভাবিছোঁ কিবা এটামান লৈ যাওঁ। কিন্তু যেতিয়া আহোঁতেই দেখা পালোঁ যে চিনাকি দুজনে পাণৰ দোকান দি আছে। তো ভাবিলোঁ আহিলোঁ যেতিয়া এপাক সোমাই যাওঁ। তামোল খাওঁ, গতিকে সন্মুখতে দেখিছোঁ জানো কিয় এৰি দিওঁ। এয়া তামোল পাণ বনাই আছে, কাৰণ গাঁৱৰ যেতিয়া তামোল পাণ এতিয়া আমি যাওঁ ভিতৰলৈ। দুইজনী এখন তামোল ভৰাই ল'লোঁ মুখত আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ। ইয়াৰ ভিতৰৰ পৰিৱেশত যথেষ্ট ভিৰ হৈছে, ৰাইজৰ সমাগম হৈছে। বহুতখিনিয়ে ভিৰ। ৰাস এতিয়ালৈকে আৰম্ভ হোৱা নাই, হ'ব আৰু খন্তেক পিছতে। আহকচোন চাওঁ একেলগে। আজি ইয়াতে ৰাস মহাৰাজ বেণুগোপাল নাথ जगत गुरु हरि নামিজা সকল ভালো দিদিম
বনতে ঘুরে ময়ূরাজের পাখি গানে বনতে
राखी